এই হাই বুলি দেখিছে সবকে হাই দিছে দেই ও বেবি বুলি কৈছে সবকে অকমান কেমেৰামেনক গালে পেলাই দিছো কৈছো কৈ দিয়া মৌ ফুল ৰুইছো মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হেল্ল' ভিউৱাৰ্ছ মই পাহাৰী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পাহাৰী 6 PM অন্য এটি ভিডিঅ'লৈ আৰু এতিয়া অৱশ্যে 12:30 বাজিবলৈ হ'ল আজি কি জানেনে ভাত পানী খাই বৈ অকমান লাইভ আহিছিলোঁ মন গ'ল অকমান মানে সকলোৰ লগত কথা পাতিবলৈ সেইকাৰণে অকমান টাইম লাইভ আহিলোঁ লাইভ আহি ভাবিলোঁ লাইভটো আহিলোঁ যেতিয়া ভিডিঅ'টোকে ষ্টাৰ্ট কৰি দিওঁ এতিয়া অৱশ্যে কি কৰিম ঠিকনা নাই কিন্তু তাৰ অকণ পিছত ভাত পানী বনাব লাগিব আৰু এতিয়া ভাবিলোঁ দিনটো যিহেতু এনেই আছোঁ সেইটো কাৰণে বোলো যিখিনি কৰোঁ তাকে আজি ব্লগটো ষ্টাৰ্টে কৰি দিওঁ বহুত কেইদিন বোলো ব্লগটো দিব পৰা নাছিলোঁ সেইটো কাৰণে ভাবিলোঁ বোলো ষ্টাৰ্টে কৰি দিওঁ এতিয়াৰ পৰাই তো এতিয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ কি কৰোঁ কি নকৰোঁ মই আপোনালোকক দেখাই যাম যদি ভিডিঅ'টো ভাল পায় সম্পূৰ্ণ ভিডিঅ'টি চাব আৰু যিসকল বাৰু ইণ্টাৰেষ্টেড নহয় সেইসকলে বাৰু স্কিপ কৰিব পাৰে কোনো কথা নাই তো আশা ৰাখিলোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু যদি ভাল লাগে কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো মানে প্ৰথমবাৰৰ বাবে চাইছে যিসকল নতুন ভিউৱাৰ্ছ হয় সেইসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলোবিলাক ভিডিঅ'তে আপোনালোক নটিফাই হৈ থাকে ঠিক আছে তেন্তে মই এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ কি কৰোঁ কি নকৰোঁ দেখাই যাম এয়া আমাৰ ফুচু আছে ফুচু আজিকালি হাই দিব পৰা হৈছে ৰ'ব মই তাক দেখাই আছোঁ সি হাই দিয়ে আজিকালি ৰ'ব দেই হাই বুলি কোৱা হাই আমাৰ বুজা হাই বুলি কৈছে দেই চবকে হাই বুলি কৈ দিয়া আকৌ কৈ দিয়া হাই দি কোৱা হাই কৈ দিয়া আচলতে কি জানে ভিডিঅ' কৰোঁ যে ষ্টেণ্ড লৈ সেইটো কাৰণে মানে ই এনেকৈ কৰিব লাগে ইয়াক তাৰমানে তাৰপিছত কি হাই দি থাকে খুব সেয়া দেখিছেনে খুব এনেকৈ ষ্টেণ্ড লৈ আগত ৰখি পেলাই দি মানে হাই দিয়ে এতিয়া মোক মানে ওলাবই নিদিয়ে ওচৰত হাই কৈছে অ' লাইটটো লগাই দিব লাগে দেখিছে লাইটটো লৈছে মই মানে ৰাতি কেতিয়াবা এলভি আহিলে মানে এই লাইটটো লগাই লওঁ যে সেইটো কাৰণে তাক লাইটটো লগাই দিব লাগে বোলে ইয়াৰ লাইট লগাই দিলে সিহঁতক এই হাই বোলে দেখিছে চবকে হাই দিছে দেই অ' বেবী বুলি কৈছে ডেট বুলি নকয় নহয় চবকে মৰম কৈ দিয়া মৰম বেবী বুলি কৈছে দেই চবকে আমাৰ ফুচুৱে বেবী বুলি কৈছে আকৌ কৈ দিয়া হাই বেবী বুলি কৈ দিয়া ফুচু হাই বেবী বুলি কৈ দিয়া হাই বেবী বুলি কয় আকৌ হাই বেবী বেবী এইটো লগাই দিব লাগে লাইট বেবী দেই সকলোকে আমাৰ ফুচু বেবী বুলি কৈছে হাই দিছে দেই ফুচু হৈ যাব হৈ যাওক ফুচু আজি বহুত হাই দিলে চবকে ভাল বেয়া সুধি দিয়া খবৰ ভাল নাই কোৱা ফুচু আচলতে চব কথা ক'ব পৰা হোৱা নাই এতিয়ালৈকে যিকেইটা পাৰে মানে কৈ থাকে আৰু সেয়া বেবী কৈ দিয়া আকৌ কৈ দিয়া বেবী চ' এয়া দেখিলে আমাৰ ফুচু উৎপাত মানে কি লাহে লাহে ইটো সিটো কথা জনা হৈছে ক'ব পৰা হৈছে ভাল লাগে আমাৰ মানে তাৰ লগত খেলা ধূলা কৰিয়ে দিনটো তেনেকৈ পাৰ কৰোঁ আৰু খঙো উঠে কেতিয়াবা তথাপিও মানে আৰু যি কি নহওক এতিয়া কি কৰিবলৈ যাম জানেনে ভাত বনাবলৈ যাম বেলেগ একো নহয় আচলতে আজি কিবা এটা বিশেষ বনাম বুলি ভাবিছোঁ বিশেষ মানে আপোনালোকে বাৰু দেখি গৈ থাকিব কি বনাওঁ তো কিবা এটা বিশেষ বনাম যেতিয়া মই ভাবিলোঁ আপোনালোককনো কিয় নেদেখুৱাকৈ থাকোঁ আৰু সেইটো কাৰণে ভাবিলোঁ আপোনালোককো লগত লৈয়ে আজি বনাবলৈ যাওঁ বলক তেন্তে মইনো কি বনাম তাকে চাই লওঁগৈ এবাৰ এতিয়া বলক তেন্তে পাকঘৰলৈ যাওঁ মোৰ লগতে আহি থাকক আপোনালোকৰ পাকঘৰলৈ তো গাইজ এতিয়া আহি পালোহি পাকঘৰ আৰু মই মানে কি বনাম তাৰ যিখিনি বস্তু লাগিব ইনগ্ৰিডিয়েণ্টছ সেইখিনি মই যোগাৰ কৰি লওঁ তাৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখাই যাম আৰু আপোনালোকে যদি তেনেকৈ খাই পোৱা নাই তেন্তে এবাৰ খাই চাব পাৰে
এতিয়া নামটো কৈ নামটো একদম শেষত ক'ম কি বনাম আজি নামটো কি হয় আৰু আপোনালোকে চাই গৈ থাকক যদি ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু এদিন বনাই খাই চাব বহুত বেছি ভাল লাগে তো চাই থাকক ভিডিঅ'টো আজি মই বনাম বুলি ভবা ৰেচিপিটোৰ নাম হৈছে এগ অমলেট কাৰী যিটো মই নাম দিছোঁ আৰু তাৰ কাৰণে লৈ লৈছোঁ মই মচুন্দৰী পিঁয়াজ আদা নহৰু পেষ্ট আৰু এইফালে তেজপাত আৰু এইপিনে নিমখ হালধি জলকীয়া গুড়া মিট মছলা লগতে লৈছোঁ চব্জি মছলা জিৰা গুড়া আৰু ধনিয়া এইফালে এখন টাৱা মোৰ গৰম হৈ গ'ল তাতে মই অকণমান তেল দিছোঁ আৰু ইয়াতে কণীকেইটা দি দিছোঁ এটা কণী দিছোঁ ইয়াতে হা আৰু এইটো এনেকৈ ৰোল কৰি ল'ম ধুনীয়াকৈ আৰু এয়া দেখিবলৈ পাইছে ভালদৰে কৰিব নহ'লে ভাঙি যাব পাৰে এনেকৈ ৰোল কৰি ল'লোঁ দেখিছেনে ইমান ধুনীয়া ৰোল হৈছে এনেকৈ ৰোল কৰি আপোনালোকে মানে আপোনালোকৰ ঘৰত কিমান সদস্য আছে সেই অনুসৰি কণীখিনি এনেকৈ বনাব আৰু ৰোল কৰিব আপোনালোকে ইচ্ছা কৰিলে কণীটো যেতিয়া ভাঙিও দিব পাৰে আপোনালোকে তেতিয়া আপোনালোকে মছলা ইউজ কৰিব পাৰে আৰু ইয়াতে মই কাঢ়ি ল'লোঁ আৰু পনীৰৰ নিচিনা পিচ পিচকৈ কাটি ল'ব আৰু এয়া মই কাটি আছোঁ তো মোৰ গোটেইখিনি কটা হৈ গ'ল এতিয়া এনেকৈ কাটি ল'ব আপোনালোকৰ চাইজ অনুসৰি কাটি ল'ব সৰু কৰিব পাৰে ডাঙৰ কৰিব পাৰে আৰু এখন কেৰাহী লৈছোঁ আৰু কেৰাহীখন গৰম হ'লত মই ইয়াত দি দিছোঁ মিঠাতেল আৰু কেইটামান দিম পাঁচফোৰণ আৰু ৰঙা জলকীয়া দুটা শুকান জলকীয়া আৰু এইখিনি দেখিছেনে ফুটি ফুটি উঠিছে আৰু ইয়াতে মই দি দিছোঁ অকণমান পিঁয়াজ যিখিনি মই কাটি লৈছিলোঁ ইয়াতে তেজপাতো দি দিছোঁ দেই তেজপাত দিয়াৰ পিছত ইয়াতে পিঁয়াজ দি দিম পিঁয়াজ দি দিয়াৰ পিছত আজি তেল অকণমান কমকৈ দিছোঁ কাৰণ অকণমান হেল্ডি খানা যিহেতু আজিকালি মছলা অকণমান এভইড কৰিছোঁ সেইটো কাৰণে তেলো অকণমান কম দি বনাইছোঁ যিহেতু মচুন্দৰী আমাৰ দেহৰ কাৰণে ভাল খোৱাটো সেইকাৰণে অকণমান কম তেল দিছোঁ আৰু এনেকৈ ভাজি আছোঁ পিঁয়াজৰ যেতিয়া ৰঙচুৱা গোন্ধটো আহিব তাতে মই গোটেই মছলাখিনি দি দিম ইয়াতে যি মছলা ইউজ কৰিছোঁ সকলোখিনি মছলা নিমখ হালধি সকলোখিনি ইয়াত দি লৈ মই ভালদৰে আকৌ মিলাই ল'ম আৰু এনেকৈ 1-2 মিনিটমান মিলাই থকাৰ পিছত মই ইয়াতে পানী অকণমান দি দিম কাৰণ এইখিনি যিহেতু আজি তেল বেছি নাই অকণমান মছলাখিনি সিজিব লাগিব নহ'লে মছলাটো দেৰি যাব যেতিয়া পানী শুকাই আমাৰ পিঁয়াজ মছলাখিনিয়ে তেল এৰি দিব তেতিয়া মই ইয়াতে দি দিছোঁ যিখিনি পেষ্ট মই বনাই ৰাখিছিলোঁ মচুন্দৰী সেইখিনি আৰু সেইখিনি ভাজি আছোঁ যেতিয়া অকণমান ভাজি আপোনালোকৰ আন্দাজ থাকিব ন সেইটো আন্দাজৰ মতে সিজাৰ নিচিনা পালে মানে ইয়াতে দি দিব আলু আপোনালোকে আলু নিদিলেও হ'ব মই কিন্তু অকণমান আলু দিলেহে খাই বস্তুবিলাক ভাল পাওঁ সেইটো কাৰণে মই আলু দিছোঁ আপোনালোকে ইচ্ছা কৰিলে আলু নিদিব পাৰে তো ইয়াত আলু দি পিনি মই ভালদৰে আকৌ পুনৰবাৰ এইখিনি ভালদৰে মিলাই লৈ ইয়াতে পানী দি দিলোঁ এনেকুৱা মানে পাত শাকৰ বস্তুবিলাকো অকণমান পানী দিলে ভাল লাগে খাই আপোনালোকৰ সোৱাদ অনুসৰি বা মানে টেষ্ট অনুসৰি আপোনালোকে এইটো গ্ৰেভিটো ডাঠ কৰিব পালে পাতলাও কৰিব পাৰে কোনো কথা নাই মই অকণমান ডাঠ কৰিম সেইটো কাৰণে মই আলুগুটিও দি দিছোঁ তো এনেকৈ সিজাই থাকিব মই ঢাকন লগাই নিদিওঁ যিহেতু সকলোবোৰ সিজাই আৰু পাত শাক সিজিবলৈ বেছি দিন নালাগে তো ইয়াতে মই কণীখিনি দি দিলোঁ যিখিনি মই পিচকৈ কাটি ৰাখিছিলোঁ এনেকৈ আপোনালোকে বনাই খাই পাইছেনে জনাবচোন একদম চিম্পল হয় ডিছটো বনাবলৈ তো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব মোৰ ইয়াতে আপোনালোকে দেখাত মানে প্ৰফেশ্যনেলি বনোৱা ষ্টাইলটো ভাল নাপাব পাৰে কিন্তু মানে খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি লাগে তো যিসকলে খাই বনাই একবাৰ খাই চাব এনেকৈ বেছি সময় বনাই থাকিব নালাগে প্ৰায় 20 মিনিট মান এনেকৈ ল' ফ্লেমত বনাই থাকিলে সকলোবোৰ সিজি মানে চাৰ্ভ কৰিব পৰা হৈ যায় তো মোৰো সিমানখিনি সময় লাগিল আৰু মই গেছটো অফ কৰি দিলোঁ হে গাইজ আকৌ হৈ গ'লোঁ তো গাইজ আপোনালোকে কওকচোন বাৰু মই দিয়া ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিলে এবাৰ প্লিজ বনাই খাই চাব সঁচাকৈ বহুত ভাল লাগে খাই ময়ো এই জাষ্ট ভাতকেইটা খাই আকৌ আহি গ'লোঁ ফুচু গা পা এতিয়াহে ধুৱাইছোঁ কাৰণ কি হ'ল কালি মানে আমাৰ জেঠাইহঁতৰ ঘৰত সত্যনাৰায়ণ পূজা আছিলে দিনতে গ'লোঁ আৰু ৰাতি অহা বহুত দেৰি হৈ গ'ল মানে 12টা মানে বাজিব হৈ গ'ল তো আজি উঠাও দেৰি উঠি মানে পটাপট ভাত কেইটামান খালোঁ খাই বৈ কৈছিলোঁ লাইভ আহিলোঁ তাৰপিছতে আকৌ এতিয়া বনাই কৈ ধুনীয়াকৈ ভাত কেইটামান খাই বোলো এনে আকৌ শুই নাথাকোঁ মানে কি আমাৰ ফুচুটো নহ'লেতো আমি কোনো শুবই নোৱাৰোঁ তো ফুচু হোৱা নাই দেখি ভাবিলোঁ কালি মানে কি হয় যাওঁতে দোকান এখনত মই এইখিনি টাব থৈ দিছিলোঁ এইপিনে
এইখিনি টাব থৈ দিছিলোঁ, দোকানখনত থৈ দিব কৈছিলোঁ, টাব আনিলোঁ। আৰু দোকানীজনে কি হ'ল, আমাৰ যে দেৰি হ'ল সেইটো কাৰণে ঘৰতে থৈ গ'লহি। আমাৰ অম্লান ঘৰতে আছিলে, ঘৰতে থৈ গ'লহি। এতিয়া ভাবিছোঁ সেইখিনিকে ৰুওঁ, তো আপোনালোকৰ লগতে ৰুওঁ বুলি ভাবিছোঁ। সেইটো কাৰণে আকৌ ভিডিঅ'টো এনেকেই ষ্টাৰ্ট বনাই দিছোঁ আৰু বেয়া নাপাব। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে, ভাল লাগিলে আপোনালোকে জনাব। আৰু তেন্তে মই ৰুই লওঁ, আপোনালোকেও চাই থাকক। এইখিনি আচলতে আমাৰ সেই পিছফালৰ আপোনালোকে দেখিছে চাগে মোৰ ইটো ভিডিঅ'ত কোৰ মাৰি থোৱা আছিলে। আমাৰ তাৰে দাদা এজনে মাৰিছিলে যে কোৰ, তাৰ পৰাই মাটি আনিলোঁ। ইয়াতে গোবৰ মিক্স কৰিছোঁ, তেনেকৈ দিছোঁ আৰু ভৰাই যাম আৰু ইয়াতে। খেলি আছে এইফালে পুচু এইটো খোজকাঢ়িব পৰা হৈছে, যি টি লৈ খেলি আছে না পুচু। তাক কি কৰোঁ জানেনে, গধূলিখিনি সময়ত মানে আকৌ অকণমান গা মানে ভৰি হাত ধোৱাৰ আগতে তাক খেলিবলৈ দিওঁ। যিহেতু সৰু ল'ৰা ছোৱালী মাটি ধূলি বালি খেলিলেই ভাল বুলি কয়, আগৰ দিনৰ মানুহে কয়। সেইটো কাৰণে তাক গধূলিখিনি সময়ত আকৌ অকণমান খেলিব দিওঁ, সি ভাল পায়। সেইটো কাৰণে তেনেকৈ আৰু আমি দিনটো ইটো সিটো কৰিয়ে চলাই থাকোঁ আৰু দিনটো তেনেকৈ গৈ থাকে আমাৰ। তো এইখিনি এনেকৈ ভৰাই লৈছোঁ প্ৰথমে মাটিবোৰ। তলত ফুটা কৰি লৈছোঁ। ইয়াতে তলত ফুটা কৰি লৈছোঁ, কিন্তু ইয়াত ফুটা কৰা নাথাকে। কিন্তু য'ত মানে ফুটা কৰিব দিয়ে তাত আকৌ হেৰিবিলাক দি দিয়ে, চিনবিলাক, কোনটো ফুটা কৰিব লাগিব ক'ত নালাগে। তো সেইমতে ফুটা কৰি গ'লোঁ। কিন্তু ইয়াতে শিলগুটি দিবলৈ কয়। মই কেইটামান টাবত শিলগুটি দিছোঁ আগৰ। মই ভাবিলোঁ এবাৰ শিলগুটি নিদিয়াকৈ কৰি চাওঁচোন কিনো হয়। সেইটো কাৰণে এবাৰ শিলগুটি দিয়া নাই। যদি কিবা হয় মই আকৌ এইখিনি মানে উখালি কৰি আকৌ ৰুব লাগিব। সেইকাৰণে শিলগুটি চিলগুটি নিদিয়াকৈ চাইছোঁ কিনো হয় বোলো, আগতে শিলগুটি দিওঁ। তো এইবিলাক ভৰাই লওঁ প্ৰথমে দেই। এইবোৰ টাববোৰৰ কালাৰ ইমান ধুনীয়া ধুনীয়া লাগিছে, কিন্তু যেতিয়া পুৰণা হৈ যায় কালাৰবোৰ ইমান বেয়া লাগে। তাৰমানে মোৰ পুৰণা টাববোৰ দেখিবলৈ ইমান বেয়া লগা হ'ল। মই বোলো আকৌ কালাৰ কৰি দিব লাগিব দেই। আমাৰ দৰ্জাৰ যে কালাৰ কৰা, আপোনালোকে ভিডিঅ'টো চাইছে নাই চাই জানো। যদি নাই চোৱা মই ডেছক্ৰিপশ্যন বক্সৰ লিংকটো দি দিম, আপোনালোকে এবাৰ চেক কৰিবচোন। তাৰে মানে ৰং আছিলে, তাতে মই কিছুমানত কৰি দিছোঁ আপোনালোকক বাৰু। সেইখিনি মই দেখাম। আৰু কেইটামান DIY বনাই থৈছোঁ মই। বনোৱাটো দেখুওৱা নহ'লেই, বনাই হৈ গ'ল। কিন্তু এতিয়া এদিন দেখাম বাৰু, আপোনালোকক চিয়ৰ দেখাম দেই। তো তেনেকৈ আপোনালোকে টাবকেইটা কেনেকুৱা লাগিছে আপোনালোকৰ জনাবচোন। টাব বহুত ষ্টাইলত পোৱা যায় আজিকালি, বহুত ধৰণৰ টাব পোৱা যায়। এনেকৈ 3টা ৰাউণ্ড থকা, এনেকৈ ফুল থকা, বা এনেকৈ ক্ৰছ টাইপত থকা, বহুত বেলেগ ধৰণৰ টাব পোৱা যায়। ইমান টিকলা টাবো পোৱা যায় আজিকালি। মোৰ এইকেইটা বেছি ভাল লাগিলে, তো এনেকুৱা কেইটাকে লৈ আহিলোঁ। আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। এইকেইটা জানেনে মোৰ 35 টকাকৈ লৈছে এটা টাবত। আপোনালোকৰ ফালে টাব মানে কিমান দাম মোক জনাবচোন। মই বেছি দিলোঁ নে কমকৈ দিলোঁ সেইটো জনাবচোন বাৰু। কাৰ ঠাইত মানে কোন ঠাইত কিমান দাম কমেণ্ট কৰি জনাব। 35 টকাকৈ বেয়া পোৱা নাই অৱশ্যে, বস্তুটো ভালেই। তথাপিও বেছি দাম দিলোঁ নেকি জনাবচোন বাৰু। তো মই এইখিনি ফুলকেইটা আনি লওঁ। ফুল মানে কি, ঘৰতে ফুল আছে, তাৰ পৰাই মানে উঠাই ইয়াতে ৰুম। তো মই আনি লৈছোঁগৈ প্ৰথমে, তাৰপিছত আকৌ লগ পাম দেই। তো এজোপা ফুল ৰুব লৈছোঁ। ইয়াতে ৰঙা ফুলে বুলি কয়। কি নাম আচলতে মই ফুলবিলাকৰ নাম সঁচাকৈ নাজানো দেই। সেইবোৰ জনা প্ৰয়োজন। এদিন মই ভালকৈ চাব লাগিব আৰু চবৰে নামবিলাক জানি বুজি কেয়াৰ ল'ব লাগিব। যিহেতু ৰুইছোঁ তাৰ প্ৰতিপালনো কৰিব লাগিব। এইফালে আকৌ আমাৰ ফুচে আজিকালি ধূলি বালিৰ লগত খেলিবলৈ পায়, বৰ আনন্দ পায়। সঁচাই ধূলি বালিৰ লগত খেলা সৰুকালৰ মানে ল'ৰালিৰ স্মৃতিবোৰ সঁচাই বৰ ভাল লাগে। তো এনেকৈয়ে আৰু কৰি গৈ আছোঁ, আপোনালোকে চাই যাওক। কি কৈছে দেখা? ফুচেটো খেলিব পালে বেলেগক আকৌ পাত্তাই নিদিয়ে, এনেই আকৌ খুব লাগি থাকে। যদি তাক মাটি বালি খেলিব দিয়া হয়, তাৰ আৰু আজিকালি তাতকৈ বেছি ফূৰ্তি নাই আৰু। অলপ মৰিয়ে গৈছে। তাৰমানে হেৰি হ'ল, মই বেলেগ এটা টাবত দি থৈছিলোঁ দেই, কিন্তু কি কাৰণে মৰি গৈছে গম নাপাওঁ। আৰু বেলেগত জিছে, এইবিলাকত চাওক, ইয়াত জিছে মানি প্লেণ্টবিলাক, কিন্তু এইটোতহে মৰি গৈছিলে। কিয় বা মৰিল, সেইকাৰণে ভাবিলোঁ টাবটোকে চেঞ্জ কৰিলোঁ, ইয়াতে ৰুই দিওঁ। এইটোতে আৰু এইটোতে ৰুলোঁ ফুল দুটা। কি হয় চাই ন। আৰু কি হয়, মোৰ মানে হেঙিং ফুল নাই, মানে লতা,
তো এই দুটা থৈ দিম আনিব লাগিব নাৰ্চাৰীৰ পৰা তাৰপিছত আৰু টাবচাক তেলি আনিম তাৰপিছত বেলেগ এটা ভিডিঅ' দেখাম বাৰু আপোনালোকক ইয়াতে কি কি ৰুওঁ আৰু এইবিলাক ডাঙৰ হোৱালৈকে ফুল ফুলালৈকে এইটো বোলে ৰঙা ফুল ফুলে সেইটোতো অকণমান অকণ ফুলিয়ে আছিলে এইটোত ৰঙা ফুল ফুলে মই দেখাম বাৰু আপোনালোকক কি হয় কি নহয় দেখাই থাকিম যিহেতু আপোনালোকৰ লগত সকলো শ্বেয়াৰ কৰি থাকোঁ তো দেখাই থাকিম আপোনালোকৰ পিছত এইখিনি মই পানী দি দিম ধুনীয়াকৈ এইফালে অকণমান পানীও দি দিছোঁ যিহেতু ৰুইছোঁ শুকান মাটিত তো অকণমান পানী দিছোঁ বেছি দিলেই দিব নালাগে বুলি কয় সেইকাৰণে কমকৈ পানী দি দিছোঁ এনেকৈ আৰু হৈ গ'ল এইটো কি জানেনে আমাৰ ৰাইচ কুকাৰ এটা আছিল মানে পুৰণা সেই ৰাইচ কুকাৰটো মই যে কৈছিলোঁ আমাৰ ঘৰৰ ৰঙাইছিলে বুলি এইবিলাকে অকণমান কিছুমান কিবা কৰি আছোঁ মই গোটেইখিনি বস্তু ভালকৈ দেখাম আৰু তো এয়াই আছিল আজি এটা সৰু সুৰা ব্লগ যদি আপোনালোকৰ ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ধন্যবাদ বহুত ধন্যবাদ আজি ভিডিঅ'টো চোৱাৰ কাৰণে আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ মই পাহৰি বিদায় লৈছোঁ বাই বাই